নমস্কাৰ বন্ধুসকল মই নিশা চৌধুৰী মই মোৰ চেনেল নিষ্কাশ জনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকৰ আগত কোনো ৰেচিপি অনা নাই মই কেইটামান বস্তু শেয়াৰ কৰিম যিকেটা মই কিচেনৰ কাৰণে আনিছো মই কেইটা বস্তু মিছৰ পৰা পাৰচেজ কৰিছো মই তলত ডেসক্ৰিপচন বক্সত কোড কে দি দিম কাৰণ মিছত কোনো লিংক নাথাকে ইয়াত কোড থাকে গতিকে মই কোড বিলাক তলত শেয়াৰ কৰিছো আৰু লগতে মই সাইডত ফটো বিলাকো লগাই দিম আপোনালোকৰ ভাল লাগিলে চেক কৰিব পাৰে যদি মোৰ ভিডিওটো ভাল লাগে তেতিয়ালে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়া হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো হিট কৰিব যাতে মোৰ সকলোবোৰ ভিডিওৰ নটিফিকেশন প্ৰথমতে আপোনালোকে পায় তেতিয়া হলে বলক ভিডিওটো আৰম্ভ কৰো মই প্ৰথম বস্তুটো আপোনালোকক শেয়াৰ কৰিছো এটো মই পাৰচেজ কৰিছিলো এটো নাইসাৰ ডাইসাৰ হয় ফ্ৰুট ভেজিটেবলৰ কাটৰ কাৰণে এটো পাৰফেক্ট হয় আপোনালোকে বিভিন্ন ধৰণে ইয়াতে কাট কৰিব পাৰে মই দেখাই আছো পেকেজিংটো ধুনিয়াকৈ আহে এনেকুৱা পেক কৰি দিয়া হয় মই খুলি দেখা আছে আৰু ইয়াতে যিখিনি ষ্টিল আছে হিয়া 100% ষ্টেইনলেছ ষ্টিল হয় প্লাষ্টিকখিনি বহুত ভাল হয় আপোনালোকে আনিলে গমে পাব নিজে এইটো পাৰচেজ কৰিব পাৰে এইটো বক্স এটা তেনেকৈ আহে লগতে ইয়াতে যি কেখন আছে ইয়াতে লগাই ল'ব লাগে মাজত এনেকৈ বহুত কেখন থাকে আপোনালোকে বিভিন্ন কৰি কাটিব পাৰে এনেকৈ টোটেল 10খন থাকে ইয়াতে বিভিন্ন ষ্টাইলৰ ডিজাইনত আপোনালোকে ফ্ৰুট ভেজিটেবল কাট কৰিব পাৰে এটোৰে আৰু ইয়াতে তলত কাটাৰ টাইমত বেলেগ থব লগা নাই জাস্ট আপোনালোকে ইয়াতে দিলে কাটিলে তলত বক্সটো জমা হৈ গল ইয়াতে আৰু উলাই ললে হল সেইখিনিয়ে মোৰ ভালে লাগিছে বস্তুটো আপোনালোকৰ যদি লাগতিয়াল বুলি ভাবে তেতিয়ালে পাৰচেজ কৰিব পাৰে আৰু কম সময়তে কাটা হয় সেইটো এটা ভাল আলহী আহিলে আপোনালোকে ভালকৈ ইয়াতে কাটিলে বেছি টাইম না যায় এতিয়া মই সেকেন্ড বস্তুটো শেয়াৰ কৰিম আপোনালোকৰ লগত এইটো ইয়াতে দুটা অইল ডিসপেন্সাৰ আছে তেল ৰাখিবলৈ মিঠা তেল বা ৰিফাইন ৰাখিবলৈ বহুত ভাল হয় পেকেজিংটো ভালে আহিছে মই অকণমান ওপৰলৈ খুলি চাইছো এটো মই খুলি দেখাইছো খোলাটো হে বহুত টান দুটা বটল আছে 500 মিলিলিটাৰ এই দুটা বটল দুটা এটাত মিঠাতেল এটাত ৰিফাইন ৰাখিব পাৰিব আৰু এটাত মিঠাতেল ৰাখিও কথা নাই ভাল হয় কাষ্টটো ভালে হয় মোৰ কি হয় প্লাষ্টিকৰ বটল ৰাখিলে গেছৰ কাষত থৈ দিলে লগে লগে গলি কিবা দেখা হয় নেক্সট ডে আৰু হেতুটা উলাব নোৱাৰি এনেকুৱা দেখাটো ধুনিয়া এতিয়া সাইডত গেছৰ কাষত থাকিলে বেয়া নেদেখি আৰু গতিকে এই দুটা পাৰচেজ কৰিব পাৰে মোৰ ভালে লাগিছে এই দুটা এনেকুৱা মই কোড বিলাক দি দিছো লগতে দামও বেছি নাছিলে ইয়াৰে দাম বিলাক মই তলত লিখি দিম 243 নে 250 এনেকুৱা আছিল আৰু দিয়ে ল'ব পাৰে এই দুটা ভালে হয় এইটো এনেকুৱা তেল উলোৱাৰ টাইমত এইটো ওপেন কৰি দিব তাৰ হোৱাৰ পিছত এইটো বন্ধ কৰি দিলে হল ইউজ কৰিবলৈ ভাল লগতে জুৰি কাষত থলে একো কথা নাই গলি না যায় হেতুয়া বেয়া হৈ না যায় মোৰ ভালে লাগিছে ষ্টাইলিশ হয় লগতে ইউজ কৰিবও ভাল আৰু দামটো বেছি নহয় দুটা পাইছো যেহেতু দুটা গতিকে ল'ব পাৰে থাৰ্ড বস্তুটো মই এতিয়া দেখাম আপোনালোকক এইটো ওয়াশিং বল হয় ষ্ট্ৰেইনাৰ বুলি ক'লে ভুল নহয় এইটো ইয়াতে ফুটা কেইটা থাকে দেখিছে আপোনালোকে বস্তুবোৰ ধুলে ধুই যদি সুবিধা থাকে এনেকৈ দি থলে হ'ল বেচিনতে ওয়াশ বেচিনত দি থলে পানীবিলাক এই পিনেৰে হৰি যায় চাউল দিবলৈ ভাল বা ফ্ৰুট ভেজিটেবল যি ধুব ইচ্ছা ধুব পাৰে আপোনালোকে কোৱালিটিটো ভাল হয় মই ইউজ কৰা নাই ইউজ কৰিলে বাৰু কম মই এটা বস্তু কেনেকুৱা হ'ব বা
কি ভাল পালোঁ কি বেয়া পালোঁ চাই ল'ব পাৰে গতিকে এইটোও পাৰ্চেছ কৰিব পাৰে এইটোৰ দাম বেছি নাছিলে 36 নে 40 এনেকুৱা আছিলে কিন্তু শ্বিপিং চাৰ্জটো 100 মান লৈ ল'লে চ' অকণমান বেছি হয়তো তথাপি ঠিকে আছে আৰু লৈ ল'ব পাৰে নেক্সট বস্তুটো হৈছে এইখন স্পেচুলা উডেন স্পেচুলা বুলি চাৰ্চ কৰিলে আহি যাব মই তলত কোডবিলাকো দি দিছোঁ আপোনালোকে ল'ব পাৰে মোক লগা আছিলে কাৰণে মই পাৰ্চেছ কৰিছোঁ কোৱালিটিটো বহুত ভাল হয় 4খন থাকে দামটো 136 140 এনেকুৱা কিবা আছিলে মই কোডটো দি দিছোঁ লগতে দামটো দি দিম ল'ব পাৰে আপোনালোকে লাগিলে আৰু উডেন স্পেচুলাবিলাক ইউজ কৰিবলৈ ভাল লগতে সকলোৱে ইউজো কৰিব লাগে কিন্তু নন ষ্টিক পানতো ইউজ কৰিবলৈ বহুত ভাল হয় এই 4খন এইখন এখন আছে এইখন এখন আৰু এইখন এখন যদি আপোনালোকে ল'ব বিচাৰে তলত কোডটো চাই ল'লে হ'ল এইটো লাষ্ট হয় লাষ্ট বাট নট দ্য লিষ্ট মই দেখাইছোঁ এইটো বহুত ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ এইখন ৰেফ্ৰিজাৰেটৰ মেট হয় মোৰ ফ্ৰিজৰ ভিতৰখন কি হয় কিবা বস্তু থ'লে তলত পৰি গ'ল তলৰ পৰা আৰু তলত গ'ল এনেকুৱা লেতেৰাই হৈ যায় গতিকে যদি মই এইকেইখন গোটেইটাৰে লগাই দিওঁ ইয়াতে লাগিলে কি হয় যদি কিবা পৰেও আনি এইকেইখন ধুই থ'লে হয় ধুই শুকাই আৰু ভিতৰত সোমাই থ'ব পাৰি এনেকুৱা ৰেফ্ৰিজাৰেটৰৰ ভিতৰত ভালদৰে পাৰি ইয়াৰ ওপৰত বস্তুবিলাক থ'ব পাৰে কোৱালিটি বহুত ভাল হয় একেবাৰে পাতল নহয় বা ধুলেও বেয়া হোৱাৰ চান্স একেবাৰে নাই চাব পাৰে ইয়াৰে কোডটো মই তলত দি দিছোঁ ডেছক্ৰিপশ্যন বক্সত আপোনালোকে চেক কৰিব পাৰে এইটোৰ দামো 136 নে 140 এনেকুৱা আছিলে বেছি দাম নহয় 4খন পাব আপোনালোকে 3 and 4 গতিকে যদি লাগতিয়াল বুলি ভাবে তলত চাই ল'লে হ'ল চেক কৰি আপোনালোকৰ কোডবিলাক তাত চাৰ্চ কৰি লৈ ল'লে হ'ল আৰু কেইটামান বস্তু মই আনিছোঁ কিন্তু মই অলৰেডি ইউজ কৰিলোঁ গতিকে দেখুওৱা নাই আজি এই 5টা বস্তুতে আৰু মই দেখালোঁ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব লগতে পাৰিলে শ্বেয়াৰো কৰিব আজিলৈ এইখিনিয়ে ধন্যবাদ